এয়া আমি কুহিপাত বাৰেৰহণীয়া সংস্কৃতিয়ে নিজ শ্যামাবাৰী নৱমিলন সংঘৰ অতিকৈ অনুষ্ঠিত কুলি বিহুৰ বিহুতলীলৈ আজি আমি নিজ শ্যামাবাৰী নৱমিলন সংঘৰ ইমান ধুনীয়া লাগিছে। সঁচাই ধুনীয়াকৈ সজাই তুলিছে দেই। এয়া আমাৰ কুহিপাত বাৰেবৰণীয়া সংস্কৃতিৰ শিল্পীসকলে এয়া তেওঁলোকৰ মঞ্চৰ গুণানুকীৰ্তন কৰিছে। সঁচাই অতি ধুনীয়াকৈ সজাই তুলিছে তেওঁলোকে মুকলি বিহুৰ মঞ্চখন। পথাৰখন দেখিবলৈ সঁচাই অতি সুন্দৰ হৈ পৰিছে। ক'বলৈ ভাষা নাই, এনেকৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গ'লে কিমান আনন্দ, কিমান স্ফূৰ্তি লাগে, মনটো ৰঙেৰে উপচি পৰে। তাতে আকৌ ৰঙালী বিহু। তাতে আমি উপভোগ কৰিছিলোঁ আন কাহানিও নেদেখা গোৱালিনী নৃত্য। এই নৃত্য চাই আমি বহুত আপ্লুত হৈছিলোঁ। এই যে দেখিছে চুইজাৰ পিন্ধা ছোৱালীজনী হিমা, তাই আমাক এই নৃত্যটো পৰিৱেশন কৰিবলৈ বহুত সুবিধা দিছিল। এই চেগতে আমি তেখেতলৈ জনাইছোঁ ৰঙালী বিহুৰ বহুত বহুত শুভকামনা। এয়া হিমা, তাই সদায় মুখখন উন্দোলাই থাকে, আজি কিন্তু তাইৰ মুখত বহুত আনন্দ আৰু স্ফূৰ্তি। আমি উভতি আহোঁতে গীতিমাহঁতৰ পেহীয়েকৰ ঘৰত সোমাইছিলোঁ। তাত আমি দেখিছিলোঁ হুঁচৰি। তেওঁলোকে আমাক নৃত্যৰ দলটো দেখি, অৰ্থাৎ বাৰেৰহণীয়া দলটো দেখি 16 বহাগলৈ তাত অনুষ্ঠিত হ'বলগীয়া মুকলি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমাৰ নৃত্যৰ দলটোক তেওঁলোকে আমন্ত্ৰণ জনাইছিল। এই চেগতে আমি শ্যামাবাৰী নৱমিলন সংঘক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক বহুত মৰম আৰু শ্ৰদ্ধা যাচিছে। জয়তু নিজ শ্যামাবাৰী নৱমিলন পুথিভঁৰাল, জয়তু শ্যামাবাৰী আৰু কৰ্মী পাৰাবাসী ৰাইজ।